জন্মদিন জীৱনৰ সবাতোকৈ বিশেষ দিন আমাৰ প্ৰতিজনৰ বাবে। এই বিশেষ দিনটো আৰু কিছু বিশেষ কৰি তুলিবলৈ সামান্য এক প্ৰয়াস কৰিছোঁ। মোৰ এই প্ৰয়াস মাথো মাৰ বাবে। মা, মা তুমি অনন্যা, তোমাৰ ত্যাগ অতুলনীয়। হয়তো কবিতাৰো শেষ আছে, শব্দৰো শেষ আছে, কিন্তু তোমাৰ মৰমৰ শেষ নাই মা। যেতিয়া মই গভীৰ নিদ্ৰাত পৰোঁ তেতিয়াতো তুমি সাৰে থাকা ন মা। তোমাৰ এই গভীৰ ত্যাগৰ বিপৰীতে মইনো তোমাৰ বাবে কৰিছোঁ বা কি? আনৰ চকুত নাজানো মই কি, কিন্তু তোমাৰ চকুত মই আজিও সেই নিৰ্দোষী পোনাকণ। তোমাৰ চকুতেই যেন দেখা পাওঁ মই সমস্ত পৃথিৱীখন। মা, আজিও মন যায় তোমাৰ কোলাত আকৌ এবাৰ উমলিবলৈ। তুমি কাষত থাকিলে যেন সকলো জটিল কামেই সহজ হৈ পৰে মা। সাহস হৈয়ে থাকা তুমি। মৰমবোৰ এনেকৈয়ে থাকক আজীৱন, প্ৰতিদিন, প্ৰতি সময়।